ওয়েলকাম বেক টু মাই চেনেল ৱাজ বা আসিয়ানা। সকলোলৈ নতুন বছৰৰ শুভেচ্ছা থাকিল। আৰু নতুন বছৰত আজি 1 তাৰিখৰ দিনটোত ভাবিলোঁ ক'লেনো যাম। ল'ৰাক সুধিলোঁ ক'ত যাবা, সি ক'লে যে পাৰ্কলৈ যাম। তেতিয়া ভাবিলোঁ আমি নেহৰু পাৰ্কলৈ যাওঁ বুলি। এয়া গৈ পালোঁ আৰু মানুহৰ লাইন দেখিছেনে কেনেকুৱা মানুহ। এওঁ কিবা এটা ঘোটালা কৰিলে আৰু নকওঁ আপোনালোকক। ঘোটালা কৰি পেলাই আমি ভিতৰলৈ যেনে তেনে মানে 15-20 মিনিটমানৰ পাছত সোমালোগৈ। আৰু এইফালে লাইটিং দেখি বহুত ভাল লাগিছে। আৰু বহুত দিনৰ মূৰত মানে পাৰ্কখনলৈ গ'লোঁ। আৰু এয়া বাপেক পিতেকে জমনি কৰিছে, হাতখন সুমুৱাই লৈছে আৰু ভূতৰ নিচিনা কৰিছে। আৰু এয়া আমাৰ নেহেৰু চাচা কেইজনমান মানে বাচ্ছাৰ লগত তেওঁ এটা মূৰ্তি এইফালে। আৰু এয়া দেখিছে কিমান যে মানুহ সেইদিনাখন। আৰু সোমাই গৈ পেলাই সেইখিনিতে ৰখিছোঁ, মূৰ্তিটোৰ ওচৰতে ৰখি পেলাই সিফালে চাইছোঁ যে কোনফালে মানে আগতে যাওঁ বুলি। তাৰপিছত ল'ৰাই দেখিলে খেলা মানে এইবোৰ, সি ক'লে যে আগতে খেলিবলৈহে যাওঁ। চিধা চিধি এইবোৰ খেলি লৈ পৰিছে। আৰু তেনেকুৱাতে অকণমানি এজনী দেখিলোঁ, মানে মৰম লাগিলে অকণমান ভিডিঅ'ত মানে কেপচাৰ কৰি ৰাখি মানে নোৱাৰিলোঁ নাৰাখি। তাকে কৰিলোঁ আৰু এইখিনি চাওকচোন বাচ্ছাখিনিক মানে এনেকুৱা মোৰ মানে ৰখি লৈ অলপ দিন সিহঁতক ভিডিঅ' কৰিছোঁ। ইমানেই মানে ভাল পাইছে সিহঁতি। তাৰপিছত এইফালে আহিলে ৰছীত উঠিবলৈ, বোলে এইটোত উঠোঁ। মই বোলো উঠা, কৈছোঁ ধৰি দিয়া ভাই। প্ৰথম উঠিছে, ভয়ো লাগে দিয়কচোন। উঠিলে, উঠি পেলাই আমি গোটেইখন ঘূৰিলোঁ। ঘূৰি ঘূৰি ভাগৰো লাগি গৈছে। আৰু ইমানেই মানুহ নহয় মানে কি বুলি ক'ম। আৰু এইফালে আহিলোঁ, তাৰ ভিতৰতে এখন হাই ফাই ৰেষ্টুৰেণ্ট, যোনখনৰ নাম নিৰিজ। পূৰা হাই ফাই, জাষ্ট আপোনালোকক দেখাইছোঁহে দেই, সোমাই যোৱা নাই সেইখনলৈ বাৰু। আৰু এইফালে ঘূৰি আহি থাকোঁতে দেখিছিলোঁ আছাম চেছ ক্লাব, তাতে চেছ খেলি ভাল পোৱা সকলৰ কাৰণে অকণমান সুবিধাজনককৈ ৰাখিছিলে চেছ খেলিবলৈ। আৰু দেখি পেলাই আধিনে খেলিব নাজানে, পিছে গৈ পেলাই উস্তাদি মাৰি খেলিবলৈ গৈছিলে। এই খেলিবলৈ নাজানেও। ওলাই আহি ওচৰতে নিচেই কাষতে মানে পাৰ্কখনৰ লগতে লাগি আছে পুৰণা, বহুত পুৰণা ব্ৰিটিছৰ দিনৰে চাৰ্চ এটা। আৰু ইমান ধুনীয়াকৈ লাইটিং কৰি থৈছে। আৰু যিহেতু খ্ৰীষ্টমাছ মানে পাৰ হৈ গৈছেহে, ধুনীয়াকৈ সেইটো কাৰণে সজাই থৈ আছে। এয়া আমি তালৈ বোলো এপাক মাৰি আহোঁ। ল'ৰায়ো ভাল পাইছে, উল্টাকৈ বোলে খোজকাঢ়ো আহা, সি কৈছে ভাল লাগিছে। বাপেকে মানে ভিডিঅ' কৰি আছে। এয়া আমি সোমাই গ'লোঁ। আৰু অকণীয়া এটা দৌৰি আহি পেলাই মোক খুন্দাই মাৰি দিছিলে, তাক ধৰিছোঁ। আৰু এইটো পুৰণা ব্ৰিটিছৰ দিনৰ চাৰ্চ হয়। তাকে সোমাই গৈছোঁ। ইমানেই মানে বেটাই বহুত কিবা কিবি প্ৰশ্ন সুধি আছে আৰু মোক মানে যে সেইটো কি সেইটো কি সেইটো কি, তাকে তাক বুজাই দিলোঁ। আৰু অলপমান পিছফালেও মানে গ'লোঁ, দেখাই আনিলোঁ গোটেইখন মানে এক পাক ৰাউণ্ড তাক দি পেলাই। এয়া আমি গৈ আছোঁ পিছফালে আৰু আমাক ভিডিঅ' কৰি কৰি এওঁ গৈ আছে। এয়া খ্ৰীষ্টমাছ ট্ৰিজোপা ইমান ধুনীয়াকৈ সজাইছে ন। বেটাই দেখি পেলাই মানে তলত গিফ্ট কিছুমান এনেই আৰু সেইবোৰ ৰাখে, সেইবোৰ ভাবিছে মানে তাক মানে ল'ব পাৰে নেকি। সি কৈছে গিফ্ট থৈছে বোলে লং বোলা। মই বোলো নাই নাই, এইবোৰ এনেই জাষ্ট শ্ব' কাৰণেহে থৈছে। আৰু এইটো দেখিছেনে ব্ৰিটিছৰ দিনৰে চাৰ্চ হয়, কিন্তু ভিতৰত সোমাব পৰাহেঁতেন আৰু মানে ভাল লাগিলেহেঁতেন। কিন্তু জানেই আপোনালোকে যীশু খ্ৰীষ্ট যে বেটেলহামত কেনেকৈ জন্ম হৈছিলে, তেওঁলোকে এটা মানে ৰাখে আৰু হেৰি হিচাপে। তাৰপিছত আৰু তাৰপৰা ডাইৰেক্ট আহি পেলাই ঘৰ পালোহি। আৰু ঘৰত এয়া পাৰ্টি আৰম্ভ। মই অহা আগতেই আধা আধি পাৰ্টি আৰম্ভ হ'লেই গোটেইখিনি মিলি পেলাই খাইছোঁ। আমাৰ ভাড়াঘৰ আৰু বৰবাহঁতৰ ঘৰৰ তেনেকৈ গোটেইখিনি। এয়া এই দাদাজনে, তেওঁ আমাৰ ভাড়াঘৰতে থাকে, তেওঁ বনাইছে হাঁহৰ মাংস। আৰু এইফালে মই বনাই আছোঁ তন্দুৰী। আৰু দিনতে গোটেইখিনি কৰি থৈ গৈছিলোঁ বাৰু, কাৰণ জানোৱেই যিহেতু অহা দেৰি হ'ব, সেইটো কাৰণে গোটেইখিনি মানে সুবিধা কৰি থৈ গৈছিলোঁ। আৰু সেইটো কাৰণে ইমান মানে দেৰি হোৱা নাই আৰু পটাপট। তেওঁ দাদাজনে হাতো বনালে, মই এইফালে এইয়া চব একদম ধুনীয়া টেষ্টি হৈছে বুলি কৈছিলে তন্দুৰী একদম পূৰা। আৰু এইটো যে দেখিছে এইটো কয়লা জ্বলোৱা হেৰিটো, আৰু সেইটো মানে মোৰ এওঁ মানে সেইটো বনাই দিছিলে ধুনীয়াকৈ। আৰু এইফালে ৰুমটোত সেইটো চাইডে আমি মানে খাম। আৰু এয়া বাইদেউ, দাদাৰ মানে ৱাইফ, আৰু অকণমানি এটা আছে। আৰু বাকী এই ছোৱালীজনীও আমাৰ তাতে থাকে, পাৰ্লাৰ আছে। আৰু এয়া আমাৰ মোৰ ভতিজা আনায়া আৰু আধীনৰ পচক একদম ভিডিঅ' কৰিছে। আৰু সিফালে সেই দাদাজন যে কৈছিলোঁ বৌজন, তেওঁৰ মানে ল'ৰা হয়। তাৰপিছত খানা হৈ গ'ল আমাৰ। আৰু এইফালে মই সিহঁতকে প্ৰথমতে বোলো বহাই দিওঁ, তিনিটাকে, সৰু সৰু তিনিটাহে আছে। লগতে আমাৰ ঘৰত থকা ইকৰামুল, তাকো বহাই দিলোঁ। আৰু মই মানে মাটিতে বহি লৈছোঁ খাই মেলি বাকী। তাৰপিছত আকৌ ছেকেণ্ড বেচ এয়া সিহঁতি বহিলে, সিহঁতিও সৰুতে পৰে। তাৰপিছত এয়া এওঁৰ ভাগৰ মানে মোৰ হাজবেণ্ডৰ লগৰ হয়, আমাৰ ভাগতে থাকে টিকলিজনী, সিহঁতি খালে। তাৰপিছত লাষ্টত আৰু আমি খাইছোঁ। এইফালে
গোটেইখিনি। আৰু যদি ভাল পালে তেনেকৈ সৰুকৈ ভিডিঅ' এটা দেখালোঁ আৰু নতুন বছৰ বুলি, তাকে যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।